फोरोंगिरि साख्रि मावोब्लाबो ड्रागन फिथाइनि आबाद मावनानै आबाद फोथाराव जावरिखांनाय लाबोनो नाजादों उइलसन मुर्मु मुंनि सासे सुबुङा। आथिखालाव गोबां लाइमोनफोरा गोजौ सोलोंथाइ लाखांनायनि उनाव आबाद मावनायखौ गोसो होआलासे सरकारि साख्रिखौल' बांसिन गोसो होनायखौ नुनो मोननाय जायो। आबाद मावनायनि गेजेरजोंबो दि न'खर दैदेनलांनो हायो बेखौ गोबाङानो नोजोर होआ। बेबायदि समावनो गसाइगाव महकुमानि सिङाव थानाय रामदेव गामिनि उइलसन मुर्मु मुंनि सासे सुबुङा फोरोंगिरि साख्रि मावोब्लाबो फरायसालियाव थांनानै आद्रा थानाय समखौ ओरैनो हगारालासे ड्रागन फिथाइनि आबाद मावनानै आबाद फोथाराव जावरिखांनाय लाबोनो नाजादों। थांनाय इं 2020 मायथाइयाव गिख्रंथाव कर'ना जिउसा बेरामनि जाहोनाव लकडाउन जानायाव न'आव ओरैनो जिरायबाय थायालासे आबाद मावनायनि जेबो सोलोंथाइ आरो आबाद बिफाननि जेबो मदद लायाजासे इउटुबाव नायनानैनो ड्रागन फिथाइनि आबाद मावनायखौ जागायजेनदोंमोन। बिथाङा फोरमायनाय बायदिब्ला गिबियाव आधा बिगा हायाव मावग्रोनाय जादोंमोन, नाथाय दासिमाव 1 बिगानिबो गोबांसिन गायनाय जाबाय। আমি তো এগ্রিকালচার ব্যাকগ্রাউন্ড ফ্যামিলি হয়, তো আগৰ পৰাই দেউতাহঁতে খেতি বাতি কৰি আছিলে, তো সেই হিচাপত খেতিৰ ওপৰত অলপ নলেজ বা আগ্ৰহটো আছেই, ব্লাড লগত ৰিলেশ্যনশ্বিপ। তো সেই হিচাপত যেতিয়া লকডাউনটো হ'ল, এই লকডাউন জটিল সময়ত এনে ঘৰত বহি থকা, কত বাহিৰত ওলোৱা যোৱাটো একেবাৰে অসম্ভৱ আছিলে। তো সেই হিচাপত মোবাইলৰ পৰা অলপমান নলেজ লৈ কিনি মানে উন্নত ধৰণৰ খেতি কেনেকৈ কৰিম এইটোৰ অলপ সাৰ্চ কৰিলোঁ। সাৰ্চ কৰাৰ পিছত ড্ৰাগনৰ প্ৰতি অলপ মনোযোগটো আহিল বা অলপ নজৰটো বেছি হ'ল, কাৰণ ইয়াৰ প্ৰতি মই গুগলতো ভালকৈ অলপ ষ্টাডি কৰিলোঁ। আৰু সেই হিচাপত অলপ ছুপাৰ ফ্ৰুট বা ছুপাৰ ফুড বুলি এটা স্বীকৃতি পাইছে। তো সেই হিচাপত ভাবিলোঁ যে এইটো কৰিলে চাগে আমাৰ কাৰণে অলপ লাভৱান হ'ব বুলি মই ভাবিছোঁ। তো সেই হিচাপত যেতিয়া লকডাউনটো অলপ খোলাৰ পিছত মই পুলিটো বঙাইগাঁৱৰ পৰা আনিলোঁ, আনি কিনি 100 পিলাৰৰ ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰাৰ পিছত আফটাৰ 6 মান্থ আকৌ মই 50 পিলাৰ আকৌ ইনক্ৰিজ কৰিলোঁ। মুঠ আছে আমাৰ 150 পিলাৰ। তো সেই হিচাপত কৰি কিনি মোটামুটি যিমান ইনভেষ্টমেণ্ট হৈছে, ইনভেষ্টমেণ্টটো মোটামুটি ৰিটাৰ্ণ হ'ল। তো সেই হিচাপত কম সময়ৰ ভিতৰত মোটামুটি যেনেকুৱা বেলেগ তামোল খেতি কৰিলে মোটামুটি 6-7 বছৰ লাগে, তো এইটোত মই কম্পেৰিজন কৰি কিনি মই ড্ৰাগন খেতিটো মোটামুটি 15 মান্থতে ফ্ৰুটিংটো আৰম্ভ হয়। তো সেই হিচাপত মোটামুটি 4 বা 5 ফেজলৈকে মই বিক্ৰী কৰিছোঁ। বিক্ৰী কৰাৰ পিছত মোটামুটি যিমান ইনভেষ্টমেণ্ট কৰিছোঁ তাৰ মানে 40%টো মোৰ আহি গৈছে। 40,000 মোটামুটি মোৰ ইনকামটো হৈছে। আপোনাৰ কি প্লান আছে নেক্সট প্লানটো মই এইটো অলপ ইনক্ৰিজ কৰিম, লগতে আৰু ভাল যদি ইয়াতে ইণ্টিগ্ৰেটেড কৰিব পাৰোঁ এইটো কৰিম। আৰু এই খেতিটো মই কিবা কৰিছোঁ, অৰ্গেনিক খেতি কৰিছোঁ, কাৰণ বজাৰতো বহুত তেনেকুৱা কেমিকেল খেতিটো কৰে বা কেমিকেল বহুত আমি কৰোঁ, কিন্তু কেমিকেল আমাৰ শৰীৰৰ কাৰণে কিমান লাভ বেনিফিট আছে নে নাই এইটোতো সকলোৱে আমি জানো। তো সেই হিচাপত মই চেষ্টা কৰি আছোঁ, মই মানে অৰ্গেনিক কৰি আছোঁ আৰু অৰ্গেনিক লৈকে এইটো মানে মই এক্সটেনশ্যন কৰিম।